जन श्री राम नाम निज समस्त्र शास्त्र मूल बीज संजीवनी प्राण जार ने प्रवेश राम संजीवनी प्राण जार ने प्रवेश How are you, Guwahati? So, আজি আমি শংকৰদেৱ কলাক্ষেত্ৰত লগ পাইছোঁ। So, কি দিব বন ইটছ ফাইন। So, গতিকে এটা ঘোষণা আৰম্ভ কৰিলোঁ, which is very close to my heart. I think our whole আমাৰ যোনটো পেহচান, আমাৰ চিনাকি হ'ল আমাৰ গুৰুজনাৰ চেষ্টা, যিটো আমাৰ বিবিধ জাতি জনজাতিক গোট খুৱাবলৈ। আৰু আমি চবেই একেলগে আছোঁ বিকজ অফ শংকৰদেৱ, that philosophy. চুকাফা, চিলাৰায়, লাচিত ফুকন সকলো একেলগে কি আছোঁ এইখন অদ্ভুত জেগাত, বিকজ আমি ধুনীয়াকৈ এটা ৰঙৰ আলি হয়। ইটছ ৰঙালী, ইটছ নট ৰঙালী বিহু, বাট ৰঙৰ আলি। চ' মেক চাম নইজ গাইজ। চ' আই ৰিচেণ্টলি সদ্যহতে মই কেইদিনমান আগতে মই এটা টোকাৰী এলবামৰ ৰিলিজ কৰিলোঁ। চবেই টোকাৰী শুনিছিলে কৌ ষ্টুডিঅ'ত, কিন্তু দেট ৱাজ এ ডিফাৰেণ্ট ভাইব। এইবাৰ মই থলুৱাভাৱে যেনেকৈ আমাৰ টোকাৰী গাই ৰিলিজ কৰিছোঁ কেইদিনমান আগতে। Have you guys heard about the album? It's called Samurai Kolia. You have? Okay. So আমি তাতে থলুৱা বাদ্যযন্ত্ৰৰে কৰিছোঁ। আজি তেনেকৈ নোৱাৰিম বিকজ ইটছ এ বেণ্ড টুডে। চ' উই পাৰফৰ্ম ইন এ বেণ্ড ৱে। আমাৰ অতিকৈ মৰমৰ আমাৰ শিপাগুৰিৰ সংগীত টোকাৰী গীত এটা গাব লৈছোঁ। গতিকে শুনি চাওক কেনেকুৱা পায়। কৃষ্ণ কৃষ্ণ বুলি গোপী বলে হৃদয়তে আছে কৃষ্ণ চিনিব বান্ধ